মোৰ প্ৰশ্ন সেই সকললৈ, কোন সকল? সেই সকল যিয়ে কয় আবেগ আৰু বিবেকক ধৰি ৰখাটো নিজৰ কথা। বিবেকক বোলে নিজেই সঞ্চালন কৰিব পাৰি। বিবেকক ক্ৰয় কৰিব নোৱাৰি টকাৰে। বিবেকক কাহানিও জুখিব নোৱাৰি টকাৰ ওজনত। হেৰা বন্ধু, টকাই দেখোন বিবেক, যাক অনুসৰণ কৰি মানুহৰ বিবেক সঞ্চালন হয়। টকাৰ আগত মানুহৰ বিবেকে কেতিয়াও চিন্তা নকৰে আপোন কোন পৰ কোন। নিজৰ ক্ষমতাত থকা হলে বিবেক, পৰিৱেশ নহল হয় বিনষ্ট, নহল হয় লুণ্ঠন, নহল হয় হত্যা, নহল হয় কদাপি যোগ্যজন অযোগ্য, নহল হয় কদাপি যোগ্যজন অযোগ্য। ধন্যবাদ।